ঢেকিয়াজুলিৰ অন্তৰ্গত ৰাক্ষসমাৰী অঞ্চলত অৱস্থিত আদৰ্শ জাতীয় বিদ্যালয়ৰ অধ্যক্ষৰ এক ব্যতিক্ৰমী পদক্ষেপ। আগন্তুক ৰঙালী বিহুক আদৰিবলৈ বিদ্যালয়ৰ অধ্যক্ষ ৰতন কলিতাদেৱৰ নেতৃত্বত আৰু সহশিক্ষক কল্পজ্যোতি নাথ, ৰোহিত শাহ, এলিনা নাথৰ লগতে বিদ্যালয়ৰ সমূহ শিক্ষকসকলৰ সহযোগত অহা ইংৰাজী 13 এপ্ৰিল অৰ্থাৎ ৰঙালী বিহুৰ উৰুকা দিনা বিদ্যালয়ৰ খেলপথাৰত প্ৰাক ৰঙালী বিহু উদযাপনৰ উদ্দেশ্যে সমূহ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীলৈ বিনামূলীয়া ঢোলবাদন আৰু বিহু নৃত্যৰ কৰ্মশালা আগবঢ়ায়। পাঁচনৈৰ সাঁচিপাত গোষ্ঠীৰ মূল পৰিচালক কৌশিক নাথ আৰু যুৱতী কৰবী শইকীয়াই প্ৰশিক্ষণ দিয়ে বিদ্যালয়ৰ সমূহ ছাত্ৰ ছাত্ৰীসকলক। বিদ্যালয়ৰ অধ্যক্ষ ৰতন কলিতাদেৱৰ এই মহান পদক্ষেপক স্থানীয় সমূহ ৰাইজে অতি আদৰেৰে শলাগে। আহকচোন আমি সকলোৱে উপভোগ কৰোঁ সেই বিদ্যালয়খনত অনুষ্ঠিত হোৱা কৰ্মশালাৰ কিছু শুভ মুহূৰ্ত।